আজি আপোনালোকে জ্ঞাত যে বিশ্বৰ সকলো ঠাইতে বিদ্যাৰ অধিষ্ঠা দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজাখনি অনুষ্ঠিত কৰি থকা হৈছে। ইতিমধ্যে আমি আজি উপস্থিত হৈছোঁ মোৰেই এখন বিদ্যালয়, য'ত মই কৰ্মৰত কৰি থাকোঁ। হুছেইন চুবুৰী মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় আৰু আঞ্চলিক ৰাইজৰ সহযোগত কেনেভাৱে সৰস্বতী পূজা তেখেতসকলে পালন কৰিছে, পুৰোহিতদেৱে সৰস্বতীৰ মাহাত্ম্য, সৰস্বতী কেনেকৈ উৎপত্তি হৈছে তাৰ বিষয়ে সুন্দৰভাৱে এটা বিশ্লেষণ আপোনালোকক আজি এই পবিত্ৰ দিনত আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি বিদ্যাৰ অধিষ্ঠা দেৱী সৰস্বতী পূজা। এই পূজা ভাগ আমি আমাৰ সন্মানীয় পুৰোহিত দিলীপ শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক এই সৰস্বতী পূজা কিয় পালন কৰিব লাগে, কেনেকৈ উৎপত্তি হৈছিল, আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেনেভাৱে এই পূজা ভাগ আগবঢ়াইছে, তেখেতে আজি পূজা ভাগ কৰি কেনে পালে, হুছেইন চুবুৰী মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ এই চৌহদত আজি তেখেতৰ পৰা আমি এটা সাক্ষাৎকাৰ ল'ব বিচাৰিছোঁ। তেখেতে সুন্দৰভাৱে আপোনালোকক বিশ্লেষণ কৰিব। মা আমাৰ বিদ্যাৰ অধিষ্ঠা দেৱীক কেনেভাৱে আমি পূজা ভাগ কৰিব লাগে আমি শৰ্মাদেৱক সুধিব বিচাৰিছোঁ। এই যে পূজা ভাগ আমাৰ আদিৰ পৰা আৰম্ভ হৈছে, সৰস্বতীৰ উৎপত্তি কেনেভাৱে এই পূজা ভাগ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কি কি কল্যাণ সাধন হয় অলপমান কৈ দিলে আমি ভাল পাম। মই পোনপ্ৰথমে হুছেইন চুবুৰী মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুলৈ মোৰ সেৱা আগবঢ়াইছোঁ আৰু মোৰ মৰমৰ এই বিদ্যালয়ত বিদ্যা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰী লগতে আঞ্চলিক ৰাইজলৈ মোৰ সেৱা আগবঢ়াইছোঁ। আৰু আপোনালোকে আমাক যি আই সৰস্বতী পূজা ভাগ কৰিবৰ কাৰণে যি সুবিধাকণ দিলে তাৰ কাৰণে মই পোনপ্ৰথমে আপোনালোক আটাইলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আপুনি যিটো কৈছে যে সৰস্বতীৰ আৱিৰ্ভাৱ কিয় হ'ল, এই সৰস্বতীৰ আৱিৰ্ভাৱৰ ওপৰত মই অকণমান ক'ব বিচাৰিছোঁ। ক'ব লাগিলেতো বহুত দীঘলীয়া, কিন্তু তথাপিতো মই চমুকৈ ক'ব বিচাৰিছোঁ। দেৱতাসকলৰ যেতিয়া শিক্ষাৰ বা জ্ঞানৰ অধিক কোনো নাছিল, তেতিয়া সকলো ব্ৰহ্মা বিষ্ণু মহেশে আলোচনা কৰি এটা ব্ৰহ্মাক দায়িত্ব দিছিল যে আমাৰ শিক্ষাৰ বিভাগৰ কাৰণে এটা সৃষ্টি কৰিব লাগে। আৰু সেয়ে কি কৰিলে, ব্ৰহ্মাৰ মুখৰ পৰা সৰস্বতী নামেৰে সৃষ্টি কৰিলে। কিন্তু সৰস্বতী হ'ল তিনিটা। এক সৰস্বতী হ'ল শুক্লা সৰস্বতী, যিটো শুক্লা সৰস্বতীটো হৈছে মাঘী পঞ্চমী তিথিত যিটো পূজা কৰা হয়, সেইটো হৈছে শুক্লা পঞ্চমী। অৰ্থাৎ আজি আমি যিটো শুক্লা আজি যিটো আমি পূজা কৰিলোঁ এইটো হ'ল শুক্লা সৰস্বতী। কি আৰু এটা আছে হ'ল নীল সৰস্বতী আৰু এটা হ'ল কৃষ্ণা সৰস্বতী। এই যিটো যিটো শুক্লা সৰস্বতী, এই শুক্লা সৰস্বতীটো হৈছে যিটো 33 কোটি দেৱতা, এই 33 কোটি দেৱতাসকলে স্বৰ্গত ৰঙেৰে আজি পূজা কৰে এই দেৱীক। আৰু তাৰ লগত সংমিশ্ৰণ কৰি মৰ্ত্যৰ মানৱে মাঘী পঞ্চমী শুক্লা পঞ্চমী তিথিৰ দিনাখনে আমি এই শুক্লা সৰস্বতীক পূজা কৰা হয়। আৰু যিটো নীল সৰস্বতীটো হৈছে প্ৰকৃততে নীল সৰস্বতী হৈছে আমাৰ মৰ্ত্যৰ মানৱ চাৰিমুঠি জীৱ জন্তুৰ কাৰণেহে হৈছে আমাৰ নীল সৰস্বতী। আৰু যিটো কৃষ্ণা সৰস্বতীটো হ'ল আপোনাৰ যিবিলাক আগৰ দৈত্য দানৱ আছিল সেই সকলবিলাকৰ। আৰু যিটো আজি আমি পূজা কৰিলোঁ, এই শুক্লা সৰস্বতীটোৰ হাতত আছে পুস্তক, অৰ্থাৎ কিতাপ আছে আৰু এটা বীণা আছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ বিশ্লেষণ ইয়াৰ আমাৰ সৰস্বতী আই বিদ্যাৰ অধিষ্ঠা দেৱীৰ যি সুন্দৰ এটা জন্ম উৎপত্তিৰ বিষয়ে কেনেভাৱে পালন কৰা হয়, কিয় পালন কৰিব লগা হয়, এটা সুন্দৰ বিশ্লেষণ তেখেতে আগবঢ়াইছে। আমি শৰ্মাদেৱক কিয় কৰিব লাগে তেখেতে অলপমান কৈ দিব, কিয় কৰিব লাগে। সৰস্বতী হ'ল বাগদেৱী। সৰস্বতীৰ আন এটা নাম হৈছে বাগদেৱী। বাক মানে হ'ল শব্দ,
আৰু সেই সৰস্বতীৰ কাৰণে কিয় পূজা কৰিব লাগে বুলি কৈছে? সৰস্বতী বাগদেৱী সৰস্বতী হৈছে বিদ্যাৰ অধিপতি। আৰু যেনেকৈ আমাৰ শৰীৰৰ অংগবিলাক সকলো অংগই সকলো কাম কৰে নেকি? সকলো অংগটো সকলো কাম নকৰে। নিৰ্দিষ্ট এটা অংগৰ এটা নিৰ্দিষ্ট কিছুমান ছাবজেক্ট আছে। ঠিক তেনেকৈ আমাৰ যিটো শিক্ষা বিভাগ, আমাৰ যিটো জ্ঞানৰ বিভাগ, এই জ্ঞানৰ বিভাগটো হ'ল সৰস্বতী। আৰু সেইকাৰণে যদি আমি সৰস্বতী পূজা কৰা হয়, সৰস্বতী দেৱীক যদি ভাবা হয়, সৰস্বতীৰ যদি বীজ মন্ত্ৰ জপ কৰা হয়, তেনেহ'লে কণ্ঠত সৰস্বতী স্থিতি হয়। আৰু সেই কণ্ঠত সৰস্বতী স্থিতি হোৱাৰ এই যিটো ব্যাখ্যা, এই যিটো ইতিহাস, যেনেকৈ এতিয়া সৰস্বতীৰ হাতত যিটো বীণা আছে, এই বীণাটো আচলতে যদি ক'বলৈকে যোৱা হয়, এটা মলুৱা বান্দৰৰ পৰা সৃষ্টি কৰা হ'ল এটা বীণা। মলুৱা বান্দৰ যেতিয়া সৰস্বতীক জন্ম দিছিলে, তেতিয়া শিৱক কৈছিলে এতিয়া সৰস্বতীক অকণমান কিবা শিকা। তেতিয়া সৰস্বতীক শিকাবৰ কাৰণে শিৱই কি কৰিছিলে? তাণ্ডৱ নৃত্য দিছিল। আৰু সেই তাণ্ডৱ নৃত্য চাই এটা মলুৱা বান্দৰে গছৰ ওপৰৰ পৰা চাই থাকি হাঁহিছিল আৰু ত্ৰিশূলেৰে সেই মলুৱা বান্দৰটোক বধ কৰি সেই মলুৱা বান্দৰটোৰ শৰীৰৰ পৰা বীণা সৃষ্টি কৰি সৰস্বতীক দিছিল। গতিকে আৰু তেতিয়াই শিৱই কৈছিল যে এই যিটো শিক্ষাৰ যিটো লাইন হ'ব, যিটো গন্ধৰ্ব বিদ্যা যিটো হ'ব, এই গন্ধৰ্বৰ অধিপতি সৰস্বতী হ'ব বুলি কৈছিল। আৰু সেইকাৰণে তেতিয়াৰ পৰাই মানুহে সৰস্বতী পূজা কৰি আহিছে। ওম হৰাই নম, ওম উমানন্দ্ৰায় নম, ওম কাৰেশ্বৰায় নম, ওম ধাৰেশ্বৰায় নম, ওম হুনু অৱতাৰয় নম, ওম ভীম অৱতাৰে নম, ওম সৰস্বতী দেৱী পূজা পূৰ্বক অষ্টতৰী সত্ৰ ওম ঋধাত্তাম ওম ঋধাত্তাম ওম ঋধাত্তাম ওম ঋধাত্রাম হরি ওম বেটালেশ পিকাশ রাকেশ সরি শিবানী পটানুজে সানবি হিমিকার পিতারেশ ওম ভট ওম ভট ওম ভট ওম ভট ওম ভট ওম তলুক জানি ভূটানি স্বদেশ হরি ওম গর্ভাস্থূলাস্তনু গজন্ড বদন লম্বুধর সুন্দর সুদণ্ড ঘাত বিদ্যুৎ সুন্দর সুভাগ্রম বন্দে সুলংসনং গণপতি ধীবরং ক্রমস্তুমাভিঘানেশ্বরায় গঙ্গনহায় নমঃ ওম অভিঘানেশ্বর গণকারপতা ইয়া গচ্ছ ইয়া অতৃষ্ট সন্দ্রিত মম